হেল্ল' ফ্ৰেণ্ডছ, ভ্লগাৰ মিটু চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগলৈ আহিলোঁ। আজি মই আপোনালোকৰ আগত পকা মিঠৈনো কেনেদৰে প্ৰস্তুত কৰা হয় তাৰে এটা ভিডিঅ' আপলোড কৰিম বুলি ভাবিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এটা কমেণ্ট কৰি জনাবচোন কেনে পাইছে মোৰ ভিডিঅ'। আৰু আজি এই পকা মিঠৈ মোৰ শাহু মায়ে বনাব, মানে মই ভালদৰে বনাব নাজানো। মাৰ লগতে মই অকণমান সহায়ো কৰি দিম আৰু মাৰ পৰা ভালদৰে শিকিও ল'ম কেনেদৰেনো এই পকা মিঠৈবিধ প্ৰস্তুত কৰা হয়। আৰু মই ভিডিঅ' এটা বনাই আপোনালোকৰ আগত আপলোডো কৰিম বুলি ভাবিছোঁ। যদি সঁচাকৈ মোৰ ভিডিঅ'বোৰ আপোনালোকে ভাল পায়, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিহেতু মই নতুনকৈ এটা চেনেল খুলিছোঁ, আপোনালোকৰ সহায় সহযোগিতাৰ মোৰ যথেষ্ট প্ৰয়োজন আছে। ব'লকচোন আজি মোৰ শাহু মায়েনো কেনেদৰে পকা মিঠৈ প্ৰস্তুত কৰিছে আপোনালোকৰ আগত এটা ভিডিঅ' আকাৰত দেখুৱাওঁ। এয়া চাওক, মই গুড়খিনি আগতে কাটি থৈছিলোঁ। ইয়াত 1 কেজি গুড় আছে আৰু পিঠাগুড়ি আগতে খুন্দি থৈছিলোঁ যে ইয়াত 1.5 কেজি পিঠাগুড়ি খুন্দি লৈছোঁ। এয়া চাওক, পিঠাগুড়ি খুন্দি প্ৰথমতে গুড়খিনি আৰু পিঠাগুড়িখিনি ৰেডি কৰি ল'লোঁ। তাৰপিছতে আমি পকা মিঠৈ বনাম। এয়া মায়ে কেৰাহী পাতি লৈছে আৰু জুইত বনাইছোঁ আজি। এয়া চাওক, মায়ে কেৰাহী পাতি থৈছে জুইত। তাৰপিছত ভালদৰে গুড়ৰ সৈতে পানী অলপ মিক্স কৰি ল'ব লাগিব। এয়া চাওক, ভালদৰে মিক্স কৰি লৈছে। মিক্স কৰাৰ পাছত এয়া গৰম কেৰাহীত দি দিব লাগিব। গৰম কেৰাহীত দি দিয়াৰ পাছত এয়া চাওক, জুইকুৰা ভালদৰে দি দিব লাগিব। এয়া গৰম কেৰাহীত দি দিছে। মই শিকিও আছোঁ আৰু ভিডিঅ' বনাই আছোঁ। এয়া চাওক, তাৰপিছতে ইয়াত গুড়বোৰ ভালকৈ পাক হ'ব লাগিব। এয়া চাওক, লৰাই থাকিব লাগিব বাৰে বাৰে, ভালদৰে লৰাই থাকিব লাগিব। এয়া ওপৰলৈ গুড়বোৰ উঠি আহিব গৰম হোৱাৰ পাছত, ফেন হৈ আহিব যে। এয়া চাওক, আমাৰ গুড় গৰম হৈ আছে। এয়া চাওক, কেৰাহীৰ ওপৰলৈ উঠি আহিছে গুড়বিলাক ফেন আকাৰত। এয়া চাওক, এনেদৰে ভালদৰে লৰাই থাকিব লাগিব, নহ'লে পৰি যোৱাৰ চান্স থাকে যে। এয়া চাওক, ভালদৰে লৰাই ল'ব লাগিব। লৰাই লোৱাৰ পাছতে যেতিয়া গুড়খিনি কমি যাব আৰু ডাঠ হৈ আহিব, তেতিয়া আমি পিঠাগুড়িখিনি দি ল'ব লাগিব নহয়, দি ল'বলৈ ৰেডি হ'ব গুড়খিনি। এয়া চাওক, এনেকৈ লৰাই লৰাই গৰম কৰি থাকিব লাগিব। এয়া যেতিয়া গুড়খিনি কেৰাহীত কমি যাব আৰু ডাঠ হৈ আহিব, তেতিয়াই আমাৰ পিঠাগুড়িত দিব পৰা হ'ব মানে গুড়খিনি। এয়া চাওক, মই ভালদৰে বনাব নাজানো, মায়ে কিন্তু বনাই থাকে। মই আজি শিকি লৈছোঁ ভালকৈ। আৰু আপোনালোকৰ আগত এটা ভিডিঅ' আকাৰত প্ৰস্তুত কৰিছোঁ, যাতে আপোনালোকে নাজানিলে শিকি ল'ব পাৰিব। এয়া চাওক, গুড়খিনি কমি গৈছে আৰু ফেনবিলাক ওপৰলৈ উঠি আহিছে, ডাঠ হৈ গৈছে গুড়খিনি। এয়া চাওক, যদি আপোনালোকে গুড়টো অলপ ক'লা চেনেকীয়া গুড় লয়, তেতিয়া মিঠৈটো অলপ ক'লা হয়, আৰু যদি অলপ ৰঙচুৱা হয় মিঠৈটো ৰঙচুৱা দেখা যায়। ক'লা গুড় হ'লে বেছি ভাল। এয়া চাওক, অলপ পাছতে আমাৰ গুড়খিনি ৰেডি হৈ যাব লাডু বনাবলৈ। এয়া চাওক, যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া ভালদৰে বুজিও পাব। আৰু আপোনালোকৰ সহায় সহযোগিতা পুনৰ কামনা কৰিলোঁ। এয়া চাওক, গুড় হৈ আছে, অলপ পাছত ৰেডি হৈ যাব গুড় আমাৰ। এয়া চাওক, এয়া গুড় ডাঠ হৈ আহিছে আৰু অলপ ডাঠ হ'লেই লাডু বনাবলৈ ৰেডি হৈ যাব গুড়। এয়া চাওক, জুইকুৰা কমাই দিব লাগিব গুড়খিনি ডাঠ হ'লে। এয়া চাওক, গেছত যদি বনায় তেতিয়াহ'লে আপোনালোকে গেছটো চিমত দি দিব, আৰু জুইত বনালে জুইকুৰা একদম কমাই দিব। এয়া চাওক, কেনেকৈ ডাঠ হৈ গৈছে দেখিছে। তাৰ পাছত এই গুড়খিনি ৰেডি হোৱাৰ পাছত এনেকৈ ডাবৰ এটাত পিঠাগুড়িবিলাক ভৰাই ল'লোঁ। ভৰাই লোৱাৰ পাছত ইয়াতে গুড়খিনি দি দিম, মায়ে দিব। এয়া চাওক, গুড়খিনি দিয়াৰ পিছত এয়া ভালদৰে পিঠাগুড়িৰ সৈতে মিক্স কৰি ল'ব লাগিব। লৰাই লৰাই আছোঁ মই চামুচ এখনেৰে। এয়া চাওক, এনেকৈ লৰাই ল'ব লাগিব। এয়া চাওক, গুড়খিনি ইমানটো ডাঠ হ'লে আপোনালোকে আৰু পিঠাগুড়িত দি দিব। তাৰপিছত এনেদৰে ভালকৈ মিক্স কৰি ল'ব। যেতিয়া অলপ ঠাণ্ডা হ'ব তেতিয়া হাতেৰেও ভালদৰে মঠি ল'ব। এয়া চাওক, তাৰপিছত এই পিঠাগুড়িখিনি হাতেৰে ভালদৰে সানি ল'ব লাগিব। মায়ে সানি আছে ধুনীয়াকৈ, গুড় আৰু পিঠাগুড়ি মিক্স কৰি লৈছে। এয়া চাওক, এয়া
ভালদৰে মিক্স কৰি লোৱাৰ পাছত আমি ঠাণ্ডা হ'লে লাডু আকাৰত বনাব পাৰিম। এয়া ভালদৰে মিক্স কৰি লোৱা হৈছে। গোটা গোটা যাতে পাতি নাথাকে সেইটো মন কৰিব আপোনালোকে। এয়া কেনেদৰে মিক্স কৰিছে। তাৰপিছত এনেকুৱা হোৱাৰ পাছত আমি লাডু আকাৰত দিব পাৰিম। এয়া চাওক এনেদৰে লাডু বনাই আপোনালোকে দেখিছে এনেকৈ বনাব। সকলোৱে পিছে জানেই, যিসকলে নাজানে এবাৰ ট্ৰাই কৰি চাবচোন। এনেদৰে পকা মিঠৈ বনাই ঘৰতে, বজাৰৰ পৰা কিনি অনা মিঠাই খোৱাতকৈ এনেকৈ ঘৰতে বনাই ল'ব পাৰে আপোনালোকে। তেতিয়া খাবলৈও বহুত আপোনালোকে সোৱাদ পাব। এয়া চাওক এনেদৰে লাডুবোৰ পিঠাগুড়িবিলাক লাডু কৰি লাডু আকাৰত বনাই আমাৰ শেষ কৰিম। এয়া চাওক মোৰ লাডু হৈছেগৈ, আৰু অলপ বেছি বাকী নাই আৰু। এয়া লাডু বনিছে আৰু অলপ আছেগৈ। এয়া চাওক এয়া আমাৰ লাডু শেষ হওঁ হৈছেগৈ আৰু। এয়া কেইটামান আছেগৈ। এয়া চাওক মোৰ লাডু হৈ গ'ল। এয়া আপোনালোকে এনেদৰে ঘৰত এবাৰ বনাই চাবচোন। আজি গুড়খিনি অলপ ৰঙচুৱা হোৱাৰ বাবে পিঠাগুড়ি লাডুবিলাকো পকা মিঠৈবিলাকো এয়া মোৰ ৰঙা ক'লা নহ'ল, ৰঙাহে হ'ল। এয়া চাওক ক'লা গুড় হ'লে বেছি ভাল হয়, আপোনালোকে ক'লা গুড় ব্যৱহাৰ কৰি বনাব। এয়া চাওক মোৰ লাডু ৰেডি হৈ গ'ল। এয়া দেখিছে। আকৌ পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম মোৰ চেনেলত। মোৰ চেনেলটোত যদি প্ৰথম আহিছে ছাবস্ক্ৰাইব কৰি দিব। এয়া চাওক আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ থাকিল। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। বাই বাই আজিলৈ।